আগৰ পাৰ্টটো চাইছে যদি এইটো ছেকেণ্ড পাৰ্ট। ভূত দি আহি পাছফালৰ পৰা কণবিলাহী কেইটামান ছিঙিবলৈ আহিলোঁ। মানে আজি কণবিলাহীৰ লগত কচু পাতত দিয়া খাম। আৰু আপোনালোক কোনে কোনে ভূত দিছে কমেণ্ট কৰি জনাব। আৰু এয়া পিটিকাৰ কাৰণে মই বস্তুকেইটা যোগাৰ কৰি দিছোঁ। কচু লগত মধুসোলেং, মচন্দৰী, কণবিলাহী আৰু জলকীয়া দুটাও দিছোঁ। দি ধুনীয়াকৈ কলপাতখন বান্ধি মই কেৰাহীটোতে বহাই দিছোঁ আৰু লগত ঢাকনা এখনো মাৰি দিছোঁ। আৰু ভাপতে অলপ সময় সিজিবলৈ দিলোঁ। তাৰপিছত এয়া নমালোঁ, চাওক ধুনীয়াকৈ হৈ গৈছে। আৰু কাৰ কাৰ প্ৰিয় এই বস্তুটো কমেণ্ট কৰি জনাবচোন দেই। ইয়াতে মই অকণমান নেমু চেপি দিছোঁ, তাৰপিছত মিঠাতেল, নিমখ আৰু জলকীয়াকেইটা মোহাৰি এয়া হৈয়ে গ'ল নহয় মোৰ পিটিকা। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। এয়া কচু পিটিকা লগত আছিল মৰিচা শাকৰ ভাজি, ৰঙালাও ভাজি, দালি। টেষ্টিকৈ ভাত সাজ খালোঁ, বহুত ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰ পাৰ্টটো নাই চোৱা যদি এতিয়াই গৈ চেনেলটোত চাই লওক। আৰু আজিলৈ আহিছোঁ গাইজ, বাই বাই।